गोब्राब केन्सार बेरामजों नाख्रेबजानानै दङ गसाइगाव महकुमा सिंनि नास्रायबिल गामिनि अजित नार्जारिया। बैसोआ 55 बोसोर। थांनाय 6 दाननिफ्रायनो केन्सार बेरामाव गोग्लैदों अजित नार्जारिया। न'खरनि सुबुङा न'नि हा-हु दोरखौ फाननानै फाहामथाय होदोंब्लाबो नाथाय दासिमबो मोजाङाव फैयाखै। गुवाहाटीनि केन्सार फाहामसालि बि बरुवा इनस्टिटिउटआव फाहामथायनि थाखाय लांनाय जादोंमोनब्लाबो नाथाय रांनि आंखालाव न'खरनि सुबुङा बेरामिखौ न'आव लाबोफिननांगौ जायो। सोरखारि अनसुंथाइबो मोनैयाव राहा गैयै जानानै दुखुथिया न'खरा दा केन्सार बेरामि अजित नार्जारिखौ रांनि आंखालनि थाखाय न'आवनो फाहामथाय होआलासिनो दोननो गोनां जादों। दुखुथिया न'खरा दा अजित नार्जारिनि फाहामथायनि थाखाय सोरखार एबा अनफावरि सुबुंनिफ्राय राङारि मदद हास्थायदों। आंना आफाया बेमार जानानै दङ। आफाया केन्सार जानानैहाय मास मोनब्रै जाबाय। सिगांहाय गोरनानि गोजौआवहाय सायो होनना बुंबाय थादोंमोन। ओमफ्राय सायो होनना बुंनायखाय आंबोथ' फिसा फिसौ खामला हाजिरासो मावो नालाय। আমার দেউতাটো বেমাৰ হৈ আছে। বেমাৰ হৈ পৰি আছে বিছনাত। কেঞ্চাৰ হৈছে। আমি বহুত ডাঙৰ ডাঙৰ হস্পিটেলত লৈ গৈছোঁ। একো ভাল হোৱাৰ কোনো ৰাস্তা পোৱা নাই। বহুত টকা পইচা পেলাইলোঁ। আমি গুৱাহাটী কেঞ্চাৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট তাৰে লৈ গৈছিলোঁ। তাতে গলাত ফুটা কৰিছে, নাকত খোৱাৰ কাৰণে পাইপ লগাইছে। ডক্টৰে কৈছে কেঞ্চাৰ হৈছে। তাৰ কেঞ্চাৰটো অলপ বেছি বাঢ়ি গৈছে। ভাল হোৱাৰ অলপ সময় লাগিব বুলি কৈছিলে। কিন্তু তাতে 17 দিন থকাৰ পিছত আমাৰ হাতত যিমানখিনি টকা পইচা আছিলে সেইটো গোটেই টকা পইচা শেষ হোৱাৰ কাৰণে আমি তাত থাকিব পৰা নাই। আমি উপায় নোহোৱাৰ কাৰণে আমি ঘৰত আনিব লগা হৈছে। এতিয়া ঘৰতে বিছনাত পৰি আছে। এতিয়া ভালটো হোৱা নাই। এতিয়া পাইপ দি খুৱাব লাগে। তাৰ গলাৰ পাইপটো মাজে মাজে চেঞ্জ কৰি থাকিব লাগে। দিনত 2 বাৰ 3 বাৰ এনেকুৱাকৈ চেঞ্জ কৰিব থাকিব লাগে। আমিয়ে কৰে। ডক্টৰে আমাক শিকাই দিছে। আমি দেউতাক ভাল কৰিবৰ কাৰণে গৰু বিক্ৰী কৰিছোঁ। বহুত গাছবিলাক বিক্ৰী কৰিছোঁ। তামোল গাছ আমি গোটেইকেইটা বিক্ৰী কৰি দিছোঁ। তাৰপিছত সেইটো দি একো হোৱা নাই। আমি মাটি বিক্ৰী কৰিছোঁ। মাটি বিক্ৰী কৰি গুৱাহাটীত লৈ গৈছোঁ। বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট হস্পিটেলত আমি লৈ গৈছোঁ। কিন্তু টকাটো আমাৰ অলপ হোৱাৰ কাৰণে আমি দেউতাৰ চিকিৎসাটো পূৰা কৰিব পৰা নাই। আমি ঘৰত আনি থ'ব লগা হৈছে। এতিয়া এনেকুৱা কিবা বহুত বেয়া অৱস্থাতে বিছনাত পৰি আছে। আমি সেইটোতো আমি পোৱা নাই। সেইটো একো আমি চৰকাৰৰ পৰা সুবিধা পোৱা নাই। আমি সেইটোৱে বিচাৰোঁ আমাৰ BTR চৰকাৰ আৰু প্ৰমোদ বড়ো ছাৰ আৰু অসম চৰকাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰ তাৰ পৰা আমি गसाइगावनिफ्राय सनाराम मुसाहारिनि रिपर्ट समनि रादाब।